Hey guys, welcome back to my YouTube channel Montu's Vlog. তো আপোনালোকক আজি আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ডাইৰেক্ট ভিডিঅ'ৰ পৰা তো ফাইনেলি আজি জীৱনৰ ফাৰ্ষ্ট টাইম আজি গহপুৰ আহিছোঁ। তো আমাৰ দাদা এজনৰ ইণ্টাৰভিউ আছে, চ' তাৰ লগত আহিলোঁ। তো এতিয়া আমি গহপুৰ নেশ্যনেল হাইৱেত খোজকাঢ়ি গৈ আছোঁ ৰাতিপুৱা। এতিয়া সময় হৈছে 6:35। তো এতিয়া আমি অলপ খোজকাঢ়ি যাই আছোঁ। তো অলপ পিছফালৰ ভিউটো দেখাই আছোঁ আপোনালোকক, চাই লওক। তো এতিয়া সূৰ্য উদয় হ'ল। তো এইটো ভিউটো চাই লওক। তো ভিউটো বঢ়িয়া, এবাৰ 360 ভিউ এটা লৈ দিয়ক। তো এই আৰু ধুনীয়া প্লেচ, একদম সুন্দৰ লাগিছে জেগাখিনি চাই। তো ভিডিঅ'টো চাই থাকোঁ পূৰা শেষলৈকে, যিবোৰ দেখা যাম আকৌ চিনি নাপাওঁ। তো আৰু এনেই যি পাওঁ সেই দেখা যাম আৰু আপোনালোকক। তো সেনেকৈ চাব আৰু। তো গাইজ এতিয়া আমি বুলি আহিছোঁ, মোটামুটি 3 কিলোমিটাৰমান জেগা বুলি আহিছোঁ। কাৰণ আমি গাড়ী এখনত গ'লোঁ, মানে গাড়ীখনে 3 কিলোমিটাৰ জেগাত 200 টকা হৈছে। তো 200 টকা দিয়া ভকত আমি নহয়, লগা হ'লে আমি খোজকাঢ়ি যাম। তো আপোনালোকক একবাৰ এই ভিউটো দেখাই দিছোঁ। তো চাই লওক, এইটো নদী, কি নদীৰ নাম চাম নাজানো, প্ৰথম ফাৰ্ষ্ট টাইম হৈছোঁ লাইফত। তো ভিউটো চাই লওক একবাৰ। তো এইবিলাক শিমেলি গাছ। তো আর ইনকে আর অচিনাকি জায়গাত আর ইনকে আহি থাকবা লাগব আর গুগল মেপ আৰু আমি যাই থাকক। তোৰ এই ব্ৰই পূৰা ভাগৰি গৈছে। তো চৰ্বি থকা মানুহ না, অলপ কষ্ট হয়। তো ব্ৰ ফিলিং কেনা অলপ কৈ দিয়া। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। তো আজি কি আছে ইয়াতে, কিহৰ ইণ্টাৰভিউ আছে, কিবা অলপ কৈ দিয়া। ইণ্টাৰভিউ লৈ নহয়, জাগা চাব আহিলোঁ। দেখা নাই ইণ্টাৰভিউ চলিলে জাগাটো চাই যাওঁ কেনেকৈ কি। সেইটো কিন্তু সঁচা কথা আছে, মানে প্ৰায়ভাগ চলিয়ে মানে যদি দূৰ জেগাত ইণ্টাৰভিউ থাকে তেতিয়াহ'লে আহিবই, মানে ইণ্টাৰভিউ দিব ইচ্ছা নহ'লে জেগাটো চোৱাৰ কাৰণে আহে আৰু। তো আমাৰ বৰেও সেইকাৰণে আহিলাক। তো ভালে হ'লেও ময়ো আহিব পালোঁ, অলপ জেগা চাব পালোঁ আৰু আপোনালোকক অলপ দেখাব পালোঁ। তো চাই থাকোঁ আৰু এনেকৈ। তো বেষ্ট অফ লাক থাকিল, ভালকৈ দিবা আৰু। থেংক ইউ। দে আৰু দে আৰু। তো গাইজ ফাইনেলি আমাৰ এতিয়া গন্তব্যস্থান আহি গ'লোঁ, মানে পৰীক্ষা চেণ্টাৰ পাই গ'লোঁ। তো অলপ পুৰি ঘুগনি খাই ল'লোঁ। তো পেট পূজাটো মেইন, তাৰপিছত এলা পৰীক্ষা। তো ফাইনেলি স্কুলখন দেখাই। তো এইখন হৈছে মেইন গেট, গোপালপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, ইংৰাজী বিদ্যালয়। তো এইখন হৈছে 1987 চনত। তো সেইটো হৈছে সদৌ অসম ছাত্ৰ সন্থা, জয় অসম, জিন্দাবাদ। তো স্কুলখনত আহি মই এটাই ভাল লাগিল, মানে স্কুলখন বহুত চাফা। তো চাফ চিকুণত বঢ়িয়া ভাল লাগিছে। গাইজ দাদাহঁতে এতিয়া এক্সাম দিব গ'ল তাৰপিছত এই স্কুলত। তো এইটো চেণ্টাৰত আপোনাৰ 200জন ল'ৰা ছোৱালীৰ এক্সাম আছিল, কিন্তু হৈছে 10জন। মানে ইয়াৰ কাৰণটো হৈছে যে আপোনাৰ নলবাৰী জিলাৰ মোটামুটি ইয়াত নলবাৰীৰে প্ৰায় গহপুৰ দিছে, মানে ইমান দূৰ জেগা দিছে। মানে কিয় মই এইটো বুজি নাপাওঁ যে আমাৰ নলবাৰীত কি ভাল কলেজ নাই কি মানে সুবিধা নাই, মানে ইমান দূৰৰ পৰা আহি ইয়াত এক্সাম দিব লাগে। কাৰণটো কি মই সেইটো বুজি নাপাওঁ। আৰু মানে বহুত ছোৱালী অহাই নাই, এজনী ছোৱালী আছে ইয়াত। তো এনেকুৱা হ'ব নালাগে। তো অলপ চৰকাৰে মানে এইটো অলপ ভাবিব লাগে। আৰু মোৰ ফালৰ পৰাটো অনুৰোধ, যাতে এক্সামবিলাক জিলাৰ এক্সাম জিলাতে পাতি দিয়ক। ইমান দূৰত আহি এক্সাম দিয়াটো ইমান সম্ভৱ নহয়। ৰাতিটো ট্ৰেইনতে কটাইছে, আহি ইয়াতে এক্সাম লিখিব বহুত কষ্ট হয়। চ' মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে এক্সাম নিজৰ জিলাত নিজে পাতি দিয়ক, সেনেকুৱা হ'লে আৰু সুবিধা হয় সকলোৰে বাবে। তো মতে দিছে আৰু। তো এতিয়া আৰু ওলাই আহিবৰ টাইম হৈছে। আৰু সেইখনতো আছে, সেইখনতো এটা চেণ্টাৰ আছে। তো এনেকৈ চলি আছে আৰু ইণ্টাৰভিউ। আৰু গাইজ ইণ্টাৰভিউটো মানে এহৰ আছিল। তো লখিমপুৰ মেডিকেল কলেজৰ মানে ফৰগেটৰ অনলাইন খোলা দিছে। তো এইটো 2020 মে'ত খোলা দিছিলে। তো তাৰে এক্সাম আজি আছিলে। তো দিলে আৰু এক্সামবিলাক। তো মই আহিলোঁ দাদাৰ লগত, তো ভিডিঅ' বনাইছোঁ। আৰু তাতকৈ এটা বিৰক্তিৰ কথা বা বিৰক্তিৰ কাম হ'ল মানে এনেকৈ ৰখি থকাটো। মানে এক্সাম দিয়াটোতো কিবা নহয় কিবা কৰিছে, ভিতৰত ফেনৰ বতাহ খাই এক্সাম লিখি আছে। আৰু মই তাৰ লগত আহি মানে বেগ চেগ থাকে না, তো এইবিলাক ল'বই। মানে মই এতিয়া
এই গছৰ তলত বহি আছোঁ আৰু তো মোৰ বহুত বিৰক্তি মানে বৰিং ফিল হয় মানে। তো কিবা এটা পালে কিবা এটা ভৰাব লাগিব, তো কি আৰু ভাল হওক, তো মই অলপ কষ্ট কৰোঁ। তো এনকে আৰু ভিডিঅ'টো বনালোঁ, এইটো এটা নৰ্মেল ব্লগ। তাৰপিছত ইয়াৰ পিছত মই তেজপুৰ যাম। তো তেজপুৰ গ'লে হয়তো আপোনালোকক, যদি তেজপুৰত থাকোঁ তেতিয়াহ'লে অগ্নিগড় কিবা কিবি দেখাম। তো আজিলৈ বাই মানে টাউন আহক, তাক মই দুটামান প্ৰশ্ন কৰোঁ মানে কেনেহেন হৈছে এক্সামটো, তো কেনেহেন হ'ব। তো অলপ সময় থাকক, তো টাউন আহক। তো গাইছ এতিয়া ফাইনেলি তেজপুৰ আহি পালোঁ। তো এতিয়া তেজপুৰ আমি আছোঁ পদুম পুখুৰীত। তো এবাৰ বেকগ্ৰাউণ্ডৰ ভিউটো দেখাই, তো চাওক মজা লাগে, এখন দলং বনাই দিছে। তো এইটো ভিডিঅ' চাওক আৰু, তো ধুনীয়া ভিউ এটা। তো আৰু মাছ দেখাই আছোঁ ৰ'ব গাইছ। এই মাছ এইবিলাক মাছ হে লগাইছে আৰু এনেকৈ ঘূৰি আছোঁ। তো আজিকালি এইটোৱে, আৰু কালি পাৰোঁ যদি অগ্নিগড় আজি আছে চব দেখাম। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।